হেল্ল' এভৰিৱান, আজি আহক মটন কাৰী বনাওঁ। এয়া পিঁয়াজ হালধি তেল দি পিনে ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছোঁ মাংসখিনি। এতিয়া বেছি দেৰি থ'ব নাপালোঁ, পটককৈ মনত পৰি থৈ দিছোঁ ফ্ৰিজত। আৰু এয়া নহৰু আদা পিঁয়াজ জলকীয়া বিলাহী একেলগে পেষ্ট বনাই লৈছোঁ। তাৰপিছত ইয়াত তেল ঢালিছোঁ, মিঠাতেল। মই এইটো কুকাৰত বনাইছোঁ মটনটো আজি। তো কুকাৰত তাৰপিছতে আলুখিনি ফ্ৰাই কৰিছোঁ অলপ, যিহেতু আলুখিনি ৰঙা হ'লে ভাল লাগে মাংস। তাৰপিছত চেনি অলপ দি দিছোঁ যাতে কালাৰটো আহে। তো চেনিখিনি দিয়াৰ পাছত পিঁয়াজ তেজপাত দি অলপ লৰাইছোঁ। তাৰপাছতে এতিয়া যিখিনি পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দিয়াৰ পাছত ধুনীয়াকৈ মছলাখিনি দি দিব লাগে, যেনেকৈ হালধি গৰম মছলা ৰেড চিলি এইবিলাক দি ধুনীয়াকৈ লৰাব লাগে। তাৰপাছতে যিমান লৰাই সিমানেই ভাল হয় দেই মাংসটো। তো তাৰপাছতে এতিয়া মাংসখিনি দি দিছোঁ, যিখিনি মেৰিনেট কৰি থৈছিলোঁ সেই মাংসখিনি দি দিছোঁ। তাৰপাছত এতিয়া ধুনীয়াকৈ লৰাই থাকিব আৰু যিমান পাৰে টাইম দিব লাগিব, তেতিয়া বস্তুটো ধুনীয়া হয় খাবলৈ। তাৰপাছত এতিয়া গৰম পানী দি দিছোঁ আৰু ফাইনেলি কালাৰটো এইটো মাংসখিনি এইখিনি। আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাওক।